নমস্কাৰ, মিচিং আছামিজ বদলাইবলৈ স্বাগতম জনাইছোঁ। লখিমপুৰ জিলাৰ বিহপুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ধলপুৰ, হাৱাজান, গণকদলনি, চেঁচা আদি গাঁওবোৰত খেতিয়কৰ খেতিৰ পথাৰত অচিন বেক্টেৰিয়াই আক্ৰমণ কৰি খেতিয়ক ৰাইজৰ সপোন চুৰমাৰ কৰিছে। স্থানীয় ৰাইজৰ বাইছমতে ভাদ মাহৰ প্ৰথম সপ্তাহৰ পিছৰ পৰাই এই ভয়ানক বেক্টেৰিয়াটো ধাননিৰ ফুলকুমলীয়া পাতবোৰত আক্ৰমণ কৰি সেউজীয়া ৰঙৰ পথাৰখনক ৰঙা ৰঙা কৰি কৃষক ৰাইজৰ বছৰেকীয়া আহাৰ খেতিটো তহলিং কৰে। দুৰ্ভগীয়া খেতিয়কসকলৰ বাবে চৰকাৰে ব্যৱস্থা কৰিবনে বিভাগীয় মন্ত্ৰী আপোনালোকে অধ্যয়ন কৰি চাইছে নেকি এনে গাঁও? নাই, তেনেকৈ দেখাই নেকি। এইটো হেৰিয়াটো কি হেৰিয়া বুলি কয়? গণকদলনি, গণকদলনি, ভাও গাঁও। এই আপুনি মোৰ পিছফালে থকা পথাৰখিনি চাওক, ইয়াত কি অৱস্থা হৈছে। গতিকে আপুনি তাত বহি নাথাকি আপুনি আমাক কিবা এটা সকাহ দিয়া ব্যৱস্থা কৰক, নহ'লে ইয়াৰ প্ৰতিকাৰ কি আছে আপুনিতো কৃষিমন্ত্ৰী হৈ আপুনি নিশ্চয় জানিব। বিভাগক জনাওক, আপুনি তৎকালীনভাৱে ইয়াৰ কিবা প্ৰতিকাৰ কৰক। গতিকে ক'বলৈ আপোনাৰ ওচৰত, তেতিয়াহে আপোনাক ৰাইজে কৃষিমন্ত্ৰী বুলি গণ্য কৰিব। এই ৰোগ আহি এই গহপুৰৰ পৰা ধৰি নাৰায়ণপুৰ, বিহপুৰীয়াৰ পৰা ধৰি এই চাৰ্কুলটো পথাৰবোৰলৈ পাক আপুনি আহক, আহি পেলাই মানুহৰ খেতিয়কৰ দুৰ্দশাটো বুজ লওক আৰু ইয়াৰ কিবা প্ৰতিকাৰ কৰক, নহ'লে ক্ষতিপূৰণ দিয়ক। মোৰ ক'বলৈ ইমানেই, কৃষিমন্ত্ৰী মহোদয়। গতিকে আপুনি এ চি ৰুমত সোমাই পেলাই আপোনাৰ বিভাগটো চোৱা চিতা নকৰিব, পথাৰলৈ আহিও আপুনি কৃষি বিভাগটোৰ বিষয়ে আপোনালোকে পথাৰখন আপুনি নিশ্চয় আপুনি হেৰিয়াত এতিয়া পাব, দেখিব। চাওক কি অৱস্থা, ৰাইজৰ কি অৱস্থা, খেতিয়কৰ কি অৱস্থা। খেতি নকৰিলেও নাই, নকৰিলেও ধুত বুলি ক'ব, কৰিলেও এয়া গতি। গতিকে ইয়াৰ প্ৰতিকাৰৰ কিবা ব্যৱস্থা কৰক, ৰাইজক, খেতিয়কক, কৃষকক কিবা সকাহ দিয়ক। আপোনালোকে সেই মাইক্ৰ' ফাইনেন্সৰ লোনটো ৰেহাই দিয়ে আপোনালোকে ক্ষান্ত নাথাকিব। খেতিয়কৰ কথাও চিন্তা কৰক। ঠিক আছে। বেমাৰ নিউজ ডেস্ক রিপোর্ট, MAB লাইভ, সুনীল দলে।